বন্ধুসকল, আজিৰ ভিডিঅ'টো আপুনি যদি এজন PM কিষাণৰ নতুন নাইবা পুৰণি চেৰি হয় তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো PM কিষাণ সন্মান নিধি যোজনাত আৰু এটা নতুন আপডেট আহিছে, যিটো আপডেট জনাটো সকলো কৃষকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। তো বলক কি আপডেট আহিছে নতুনকৈ এইটো ভিডিঅ'ত আমি সবিশেষ জানিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত চাৰ্চ বাৰত চাৰ্চ কৰি দিব PM কিষাণ। চাৰ্চ কৰাৰ লগে লগে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো পাই যাব। PM কিষাণ ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা দেখিবলৈ পাব, চামথিং ৱেণ্ট ৰং, প্লিজ ট্ৰাই এগেইন। ইয়াত আপুনি দেখিবলৈ পাইছে go to pmkishan.gov.in, ইয়াত চুই দিব। চুই দিয়াৰ লগে লগে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট ইয়াত আহি যাব। অহাৰ পিছত আপুনি অলপ তলফালে স্ক্ৰল কৰিলে দেখিবলৈ পাব ফাৰ্মাৰ কৰ্ণাৰ। ফাৰ্মাৰ কৰ্ণাৰৰ তলফালে বহুকেইটা অপশ্যন পাই যাব। ইয়াৰ ভিতৰত আজি যিটো আপডেটৰ বিষয়ে আলোচনা কৰিম সেইটো হ'ল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে চাৰ্চ ইউৰ পইণ্ট অফ কণ্টেক্ট অৰ্থাৎ POC। ইয়াৰ আগতে মই আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ যে আপোনালোকে দেখি এইটো ভিডিঅ'টো চাইছেনে নাই যে আপডেট মিচিং ইনফৰমেশ্যন, এইটো এটা নতুন আপডেট আহিছে, কেইদিনমান আগতে আহিছে। এইটো সম্পৰ্কে এটা ভিডিঅ' চোৱা নাই, চাব পাৰে। স্ক্ৰীণত আহিছে যিটো ভিডিঅ', এইটো ভিডিঅ' চালে আপুনি গম পাব যে আপডেট মিচিং ইনফৰমেশ্যন এইটো কি বস্তু হয়। আপোনাৰ যদি কিবা মিষ্টেক হৈছে এইটো চেক কৰিলে আপোনাৰ কি মিষ্টেক হৈছে এইটো চাব পাৰিব। চোৱাৰ পিছত আপুনি আজিৰ যিটো আপডেটৰ বিষয়ে কৈ আছোঁ এইটো জৰিয়তে আপুনি আকৌ কাৰেকশ্যন কৰিব পাৰিব। তো ইয়াত আপোনালোকে যেতিয়া চাৰ্চ ইউৰ পইণ্ট অফ কণ্টেক্ট ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা দেখিবলৈ পাব। ইয়াত আপুনি ষ্টেট নডেল কণ্টেক্ট ডিটেইলছ, আপোনাৰ ষ্টেট নডেল অৰ্থাৎ আপোনাৰ ৰাজ্যৰ যিটো নডেল হয় ইয়াৰ কণ্টেক্ট ডিটেইলটো আপুনি ইয়াৰ পৰা ওলাব পাৰিব। আহকচোন আমি চাই লওঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে চাৰ্চ ষ্টেট নডেল, ইয়াত অট'মেটিক চিলেক্ট কৰা আছে। আপুনি জাষ্ট চিলেক্ট অলপ চুই দি আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপুনি চাৰ্চ অপশ্যনটো চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা দেখিবলৈ পাব pmkishan.gov.in চাইজ ৰেকৰ্ড নট ফাউণ্ড উইথ গিভেন ডিটেইলছ। ইয়াত আপুনি অকেটো চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা দেখিবলৈ পাব চিৰিয়েল নম্বৰ, ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম, ডিজিগনেশ্যন নেম, লেণ্ডলাইন, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ, এইকেইটা সকলো খালী, অৰ্থাৎ ষ্টেট নডেলজনৰ অকল নামটোহে দেখুৱাইছে আৰু মোবাইল নম্বৰ, ইমেইল এড্ৰেছ একো নাই। কিন্তু এই ষ্টেট নডেলজনৰ গোটেইখিনি এড্ৰেছ ইয়াত সকলো আপডেট হোৱা নাই। ইয়াত আপডেট হ'ব আৰু কেইদিনমান লাগিব পাৰে। কিন্তু এতিয়া আপোনাৰ চাৰ্চ ইউৰ ডিষ্ট্ৰিক্ট নডেল, আপোনাৰ ডিষ্ট্ৰিক্ট নডেলটো চাৰ্চ কৰি চাব, আপুনি সকলো আপডেট দেখিবলৈ পাব। ইয়াত আপুনি ষ্টেটটো চিলেক্ট কৰিব লাগিব। চিলেক্ট অলপ চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্টটো আকৌ চিলেক্ট কৰিব লাগিব। ইয়াত আপুনি চিলেক্ট ডিষ্ট্ৰিক্টত চুই দি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপুনি চাৰ্চ অপশ্যনত চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টৰ যিটো নডেল হয় এইটো আপুনি ইয়াৰ নাম, মোবাইল নম্বৰ, এড্ৰেছ, ইয়াত আপুনি ইমেইল এড্ৰেছ সকলো পাই যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে চিৰিয়েল নম্বৰত 1, ষ্টেট নেম আছাম, ডিষ্ট্ৰিক্ট নেম ওদালগুৰি, নেম এই নডেলজনৰ নাম হ'ল দৈজান চৌধুৰী, ডিজিগনেশ্যন ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, মোবাইল নম্বৰ এইটো, ইমেইল এড্ৰেছ এইটো দেখিবলৈ পাইছে। অৰ্থাৎ কথাটো হ'ল যে এতিয়া আপোনাৰ ধৰক PM কিষাণৰ কিবা ডকুমেণ্টছৰ বাবে আপোনাৰ খেলিমেলি, কিবা মাটিৰ কাগজৰ খেলিমেলি হৈ আছে, নাইবা EKYC কৰিব পৰা নাই, EKYC লাগি আছে, নাইবা আধাৰ কাৰ্ডৰ লগত DBT লিংক হোৱা নাই, এতিয়ালৈকে আপোনাৰ একাউণ্ট DBT লিংক হোৱা নাই। যিকোনো সমস্যাৰ বাবে আপোনাৰ এই ডিষ্ট্ৰিক্ট নডেলজনৰ নাম্বাৰটো আপুনি লৈ কল কৰি আপুনি আলোচনা কৰিব পাৰে আৰু তেওঁলোকে যিটো ডকুমেণ্টছ ল'বলৈ ক'ব ঠিক সেইদৰে আপুনি ডকুমেণ্টছ লৈ অফিচত গৈ আপুনি কাৰেকশ্যন কৰিব পাৰে। যিকোনো PM কিষাণৰ সমস্যাৰ বাবে তেওঁলোকৰ লগত আলোচনা কৰি আপুনি কাৰেকশ্যন কৰিব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনাৰ আজিৰ ভিডিঅ'টো চাই যদি অকণমান হেল্প হৈছে বুলি ভাবে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'সমূহ সকলোতকৈ আগত পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।